টাৱাং অৰুণাচলৰ এখন ধুনীয়া হিল ষ্টেচন হয়। বছৰত বিভিন্ন টুৰিষ্ট এই প্লেচলৈ তাৰ বিউটি চাবলৈ যায়। আজি এই ভিডিঅ'টোত জানিব পাৰিব টাৱাং কেনেকৈ যাব, তাত চাব লগা প্লেচবোৰ কি কি আছে। সম্পূৰ্ণ টুৰ ইনফৰমেশ্যন এই ভিডিঅ'টোত পাব, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। টাৱাং যাবৰ কাৰণে ফাৰ্ষ্ট আপুনি গুৱাহাটীক বেষ্ট পইণ্ট হিচাপত ল'ব লাগিব। আপুনি য'ৰ পৰাই নাহা কিয় ফাৰ্ষ্ট আপুনি গুৱাহাটীলৈ আহিব লাগিব। গুৱাহাটী আহিবৰ কাৰণে আপুনি বাই এয়াৰ বা ট্ৰেইন বা বাছেৰে সকলো ঠাইৰ পৰা ইয়াৰ কানেক্টিভিটি আছে। আৰু গুৱাহাটীৰ পৰা ফাৰ্ষ্ট আপুনি তেজপুৰলৈ যাব লাগিব। গুৱাহাটীৰ পৰা তেজপুৰলৈ দূৰত্ব প্ৰায় 183 কিলোমিটাৰ হয়। তাত গৈ আপুনি এদিন ষ্টে কৰিব লাগিব। আপুনি তেজপুৰলৈ গৈ টাৱাং যাবৰ কাৰণে নেক্সট ডে আপুনি এডভান্স টেক্সি বুক কৰিব লাগিব। আপুনি প্ৰাইভেট টেক্সিৰ উপৰিও শ্বেয়াৰ টেক্সিও বুক কৰিব পাৰিব। আৰু তেজপুৰৰ পৰা টাৱাং পাবলৈ প্ৰায় 12 ঘণ্টাৰ পৰা 15 ঘণ্টা সময় লাগিব। আৰু অৰুণাচল যোৱাৰ আগত আপুনি এখন ইনাৰ লাইন পাৰ্মিট বনাব লাগিব, যিখন পাৰ্মিট আপুনি অনলাইন বনাব পাৰিব। আৰু এই পাৰ্মিট খান নবনালে আপুনি অৰুণাচললৈ এন্ট্ৰি কৰিব নোৱাৰে। এতিয়া টাৱাং পোৱাৰ পিছত আপুনি কি কি প্লেচ চাব। টাৱাং গৈ থকা ৰাস্তাত আপুনি ফাৰ্ষ্ট চেলাপাছ চাব পাৰিব। চেলাপাছ এখন বহুত ধুনীয়া ঠাই হয়। এই চেলাপাছতে এখন চেলা লেক আছে, যিটো লেক আপুনি উইণ্টাৰ ছিজনত গ'লে চাৰিওফালে বৰফেৰে আগুৰি থাকে। উইণ্টাৰ ছিজনত আপুনি এই চেলাপাছত গ'লে চাৰিওফালে কেৱল বৰফে দেখা পাব। ইয়াৰ নেক্সট আপুনি যেতিয়া টাৱাং গৈ পাব, তাৰ পাছত আপুনি যাব পাৰিব টাৱাং মনেষ্ট্ৰী। টাৱাং মনেষ্ট্ৰী ভাৰতৰ প্ৰথম আৰু পৃথিৱীৰ দ্বিতীয় বৃহৎ মনেষ্ট্ৰী হয়। এই মনেষ্ট্ৰীটো ইমান ডাঙৰ হয়, আপুনি এই মনেষ্ট্ৰীটো চাব গ'লে দিনটোৰ আধাতকৈ বেছি টাইম ইয়াতে গুচি যাব। ইয়াত গৈ আপুনি বুদ্ধিষ্ট কালচাৰ একদম ওচৰৰ পৰা দেখা পাব। ইয়াৰ নেক্সট আপুনি যাব পাৰিব টাকচাং গুম্পা। এই গুম্পা টাৱাঙৰ পৰা প্ৰায় 45 কিলোমিটাৰ দূৰত আছে। এই ৰাস্তাৰে গৈ থাকোঁতে আপুনি বহুত লেক দেখা পাব। তাৰ ভিতৰত টেংকা টেংছ লেক বহুত ধুনীয়া হয়, গতিকে ইয়াত গ'লে এইটো লেক চাব নাপাহৰিব। টাৱাং গ'লে এইটো মনেষ্ট্ৰী ভিজিট কৰিব নাপাহৰিব। ইয়াৰ নেক্সট আপুনি যাব পাৰিব নুৰানাং ৱাটাৰফল। এই ৱাটাৰফলটো টাৱাঙৰ পৰা প্ৰায় 40 কিলোমিটাৰ ডিষ্টেঞ্চত আছে। এইটো এটা আউটবিট প্লেচ হয়। এই ৱাটাৰফলটো বহুত ধুনীয়া হয়। টাৱাং গ'লে এই ৱাটাৰফলটো চাব যাব নাপাহৰিব। নেক্সট আপুনি যাব পাৰে মাধুৰী লেক। টাৱাঙৰ পৰা প্ৰায় 45 কিলোমিটাৰত ডিষ্টেঞ্চত এই লেকটো আছে। এই লেকটোতে শ্বাহৰুখ খানৰ ফিল্ম কয়লাৰ শ্বুটিং কৰা হৈছিল। আৰু তাৰ পাছতে এই লেকটোৰ নাম মাধুৰী লেক বুলি কোৱা হয়। এই লেকটো দেখাত বহুত ধুনীয়া হয়। টাৱাং গ'লে এই লেকটোত যাব নাপাহৰিব। ইয়াৰ নেক্সট আপুনি যাব পাৰিব বুমলা পাছত। বুমলা পাছ চাইনা আৰু ইণ্ডিয়াৰ মাজত বনোৱা এটা পাছ হয়। গ'লে আপুনি চাইনাও দেখা পাব। যাবৰ কাৰণে আপুনি আৰ্মিৰ পৰা এখন স্পেচিয়েল পাৰ্মিট ওলাব লাগিব। এই পাৰ্মিশ্যন আপুনি য'ত হোটেলত থাকিব তাৰ পৰা নহ'লে টেক্সি ড্ৰাইভাৰৰ পৰা কথা পাতি বনাই ল'ব পাৰিব। এই পাছতো আপুনি উইণ্টাৰ ছিজনত গ'লে চাৰিওফালে কেৱল বৰফে দেখা পাব। এয়া আছিল টাৱাঙৰ মেইন টুৰিষ্ট স্পটবোৰ। টাৱাং গ'লে এই স্পটবোৰ ভিজিট কৰিব নাপাহৰিব। আজিলৈ কেৱল এইখিনিয়ে। ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব। যদি এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' চাই ভাল পায়, তেনেহ'লে আহিবলগীয়া ভিডিঅ'বোৰ চাবৰ কাৰণে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।